So second number question to দিয়া আছে which of the following sets are finite or infinite. So তলত কিছুমান question দিয়া আছে. So question বিলাক কোনটো finite set হ'ব আৰু কোনটো infinite set হ'ব আমি আইডেন্টিফাই কৰিব লাগে ঠিক আছে. So one by one আমি কৰি যাম. So first number question to আছে the set of month of a year. মানে এটা ইয়াৰত কিমান মান্থ থাকে আমি সকলোৱে গম পাওঁ. So আমি যদি এইটো সাইডত লওঁ সাপোজ সিম্পলি যদি আমি লিখি দিওঁ সাপোজ কি হ'ব জানুৱাৰী ফেব্ৰুৱাৰী March, April, May, June, July, August, September, October, November, and so আমি যদি ইয়াত কাউন্ট কৰো আমাৰ যিকেইটা মান্থ আছে এইটো এটা নাম্বাৰ হয় কাৰণ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে আছে আৰু 12টা মান্থ আছে ঠিক আছে সো এইটো এটা ফাইনাইট নাম্বাৰ হ'ব ঠিক আছে সো আমি যদি সেট এটা লিখো সাপোজ এনেকৈ যদি আমি সেট লিখো কি হৈ যাব সেট কিন্তু এটা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল জুন জুলাই সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এণ্ড ডিসেম্বৰ সো এইটো এটা সেট হৈ গল আৰু ইয়াত কেইটা এলিমেন্টস আছে 12টা এলিমেন্টস আছে মানে এইটো আমাৰ এটা ফাইনাইট সেট হল ইয়াত এটা ফিক্সড নাম্বাৰ আছে যাক আমি কাউন্ট কৰিব পাৰো ঠিক আছে সো এইটো এটা ফাইনাইট সেটৰ এক্সাম্পল হয় সো আমি আৰু লিখি দিব পাৰো এনেকৈ ইট ইজ এ সেট ফাইনাইট has elements ঠিক আছে গম পাইছা আমি এনেকৈ লিখি দিলেই হৈ যাব সিম্পল এইবিলাক হয় এইবিলাক ইমান হাৰ্ড নহয় সেকেন্ড নাম্বাৰ আছে আমাৰ সেট এটা দিয়া আছে 1 2 3 মানে গৈ আছে ঠিক আছে সো কি হ'ব সলিউশন যদি মই দি দিও কি হ'ব এটো কিন্তু লিমিট নাই 1 2 3 4 5 6 এনেকৈ গৈ থাকিব সো এটো আমাৰ কোনো ফিক্স নাম্বাৰ নাই আমি কাউন্ট কৰিব নোৱাৰো ফাইনাইট সেট ইনফাইনাইট সেট ইন্ট্ৰোডাকশন ভিডিও তোমালোকে পাইছা বা তোমালোকে পঢ়িছা ফাইনাইট সেট কি মানে the set which has countable numbers of elements ঠিক আছে আৰু ইনফাইনাইট সেট হল the set which has uncountable number of elements ঠিক আছে সো ইয়াত কিন্তু আমাৰ uncountable numbers of elements আছে therefore this is a infinite set okay so আমি কোৱেশ্চনত সিম্পলি লিখি দিব পাৰো it is a infinite set okay it has countable okay so আমাৰ second number question to complete হৈ গল then third number question to আছে 1 2 3 99 and 100 মানে 1 ৰ পৰা স্টাৰ্ট কৰি 100 লৈকে আছে যিকোনো এটা সেট ঠিক আছে সো ইয়াত কিন্তু ফিক্সড নাম্বাৰ দি আছে কাউন্টেবল নাম্বাৰস অফ এলিমেন্টস আছে সো এইটো সেট হৈ যাব সলিউশন দি লিখি দিব পাৰো ইট ইজ এ finite set finite because number of okay simply মই লিখি আছো then আমাৰ third number question to হৈ গল fourth number the set of positive integers greater than 100 মানে 100 তকৈ ডাঙৰ পজিটিভ ইন্টিজাৰ বিলাক সো ইয়াত কোনো লিমিট নাই মানে 100 এর উপৰত জিমানবোৰ ইন্টিজাৰ আছে গুটেই কেইটাৰ সেট ঠিক আছে সো এইটো কি হ'ব আমাৰ ইনফাইনাইট সেট হ'ব কাৰণ ইয়াত আনকাউন্টেবল নাম্বাৰস অফ ঠিক আছে সো আমি it is a infinite because it has okay so our fourth number question to complete হৈ গল then আমাৰ আছে fifth number the set of prime numbers less than 99 মানে 99 তকে সৰু জিমান কেইটা আমাৰ prime number আছে সেই prime numberৰ set okay so ইয়াত আমাৰ লিমিটেড prime number আছে so এইটো এটা আমাৰ কি হ'ব ফাইনাইট সেট হ'ব ঠিক আছে সো ইয়াত আমি কাউন্ট কৰিব পাৰো মানে ইয়াত আমাৰ 1 ৰ পৰা 100 লৈকে 25 প্ৰাইম নাম্বাৰস আছে ঠিক আছে সো এইটো এটা কি হল কাউন্টেবলস নাম্বাৰ ঠিক আছে সো এইটো আমাৰ কি হ'ব সলিউশন এইবিলাকত ইমান টাইম ফাইনাইট সেট countable elements